হাই গাইজ, আজি আমি ভাপ সম্প্ৰসাৰণ কৰা অচিন কাঠৰ থোৰা নলগাবা, ৰাইজে নখ জোকাৰিলে নৈ বয়, ভুকুতে কল নপকে, অধিক মাছত বগলী কণা, অভ্যাসৰ নৰ কৰ্ণপথে কৰে ঘৰ আদিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তাৰ আগতে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি লোৱা, যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে সদায় পোৱা। এতিয়া আহিছোঁ প্ৰশ্নোত্তৰখিনিলৈ। অচিন কাঠৰ থোৰা নলগাবা। ঢেঁকীৰ থোৰাটো মজবুত হ'ব লাগে, অন্যথা ভাঙি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীৰ থোৰাটোৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াক আগৰ দিনত চাউল খুন্দাৰ পৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈ বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা নিৰীক্ষা নকৰাকৈ এনে কামৰ পৰা যিকোনো কাঠ বাছনি কৰিলে ভাঙি গৈ কামত বাধা বা অন্যথৰ কৰিব পাৰি। তেনে গুৰুত্বপূৰ্ণ কামত অচিনাকি মানুহক বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত। নেক্সটটো আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকা লগ লাগি এটোপাল পানী আৰু টোপাল পানী গোট খায়েই নদীৰ সৃষ্টি হয়। একেদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকা গোট খায়ে সাগৰ আৰু মহাসাগৰৰো সৃষ্টি হয়। মানুহৰ নখৰ আগত নিচেই কম পৰিমাণৰ পানীহে উঠিব পাৰে, পিছে অজস্ৰ লোকৰ নখৰ আগৰ পানীৰেও নৈ সৃষ্টি কৰা টান কাম নহয়। ইয়াৰ দ্বাৰা এই কথাই বুজাব খোজা হৈছে যে সমূহীয়া অসম্ভৱ যেন লগা অতি টান কামো সমাধা কৰিব পাৰি। ৰাইজৰ শক্তি অপাৰ। ৰাইজৰ এই অপাৰ শক্তিৰ সন্মুখত কোনো কামেই কঠিন নহয়। এতিয়া নেক্সটটো আছে যে ভুকুতে কল নপকে। যিকোনো এটা কাম সম্পন্ন হৈ উঠিবলৈ ইয়াক পৰ্যাপ্ত সময়ৰ প্ৰয়োজন হয়। ইয়াক একেষাৰে হৈ উঠক বুলি জোৰ দিলেই নহয়। কেঁচা কল এটা তৎক্ষণাৎ পকাবলৈ ভুকু মাৰি দিলেই ই লগে লগে নপকে, বৰং ই পচাৰহে সম্ভাৱনা থাকে। ঠিক তেনেদৰে নিৰ্দিষ্ট সময়তকৈ আগতে জোৰ কৰি কোনো এটা কাম সিদ্ধি কৰিব বিচাৰিলে ই পণ্ড হোৱাৰহে সম্ভাৱনা বেছি। সময়তকৈ আগত ই মুঠেও সম্পূৰ্ণৰূপে হৈ নুঠে। একেদিনাই কোনো এজন মানুহে পণ্ডিত হৈ উঠিব নোৱাৰে। একেৰাহে চলা দীঘলীয়া পৰিক্ৰমৰ ফলতহে মানুহে তেনে গুণবোৰ আয়ত্ত কৰিব পাৰে। গতিকে লগে লগে লাগে বুলি জোৰ দিলেই কাম এটাৰ সফল সম্পাদন নহয়। ইয়াক ক্ৰম অনুসৰি সফলতা সম্পন্ন কৰিব পাৰি। এতিয়া নেক্সট আছে যে অধিক মাছত বগলী কণা। মাছ বগলীৰ প্ৰিয় খাদ্য। পানীত মাছ দেখিলে বগলীৰ আনন্দৰ সীমা নোহোৱা হয়। কিন্তু পানীত মাছ যেতিয়া বেছি হয়, কোনটো এৰি কোনটো ধৰিমগৈ ভাবি থাকোঁতে মাছে পলাই পত্ৰং দিয়ে। ফলত বগলীয়ে বহু আশাৰে খাপ দি থাকোঁতেই থাকি পায়ো হেৰুৱাই নিৰাশ হ'ব লগা হয়। অৰ্থাৎ ভোগৰ উপনদী বস্তু পাই ভোগ কৰিব নোৱাৰাৰ বেদনাত ভুগিব লগা হয়। সেইদৰে অপাশাত বন্দী হৈ থাকোঁতে যেতিয়া আশা পূৰ্ণৰ উভৈনদী সুযোগ পায়, তেতিয়া এনে ভাবে আনন্দ বিভোৰ হৈ পৰে যে সময়ৰ কৰ্তব্য পাহৰি যায়। ফলত আশা অপূৰ্ণ হৈ ৰয়। গতিকে মানুহে অধিক পোৱাৰ আনন্দত সময়ৰ কৰ্তব্য পাহৰি যোৱা অনুচিত। এতিয়া নেক্সট আছে যে অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ। কৰ্মত কৃতকাৰ্যতা লাভৰ উপায় হ'ল অভ্যাস। অভ্যাসৰ যোগে মানুহে অতি টান কামো হেলাৰঙে সমাধা কৰিব পাৰে। তিৰোতাসকলে অলংকাৰ পিন্ধিবলৈ কাণত ফুটা কৰে। এই ফুটা তেনেই ক্ষুদ্ৰ, কিন্তু অভ্যাস যোগে ধনুৰ্বিদ্যাত পাৰ্গত হৈ উঠা তৃতীয় পাণ্ডৱ অৰ্জুনে তলৰ পানীত মাছৰ ছাঁ চাই
মাছৰ চকু শৰবিদ্ধ কৰাৰ দৰে নেৰানেপেৰা চেষ্টাৰ দ্বাৰা মানুহে সেই ক্ষুদ্ৰ কাণৰ ফুটাৰেও শৰ ইফাল সিফাল কৰাব পাৰে। ইয়াৰ দ্বাৰা অভ্যাস যোগে টান কামো সহজে কৰিব পৰাৰ কথাকে কোৱা হৈছে। এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু যদি এইখিনি আপোনালোকৰ কামত আহিল তেতিয়া এই ভিডিঅ'টোৰ এটা লাইক কৰি দিয়ক।